মই আজি আপোনালোকক জনাব যাইছোঁ মোৰ জীৱনৰ জিকি মাষ্টাৰলৈ আজি মই আপোনালোকক এটা মেজিক দেখুৱাম যিটো মেজিক আপোনালোকে দেখি আচৰিত হৈ যাব আৰু প্ৰথমতে মই এটা কৰি দেখুৱাম তাৰপিছত মই কেনেকৈ কৰিলোঁ তাৰপিছত প্ৰথম দেখুৱাম ধৰি লওক এইটো এটা সংখ্যা যিটো মোৰ ফ্ৰেণ্ডে লিখিলে অ'কে আৰু ইয়াৰ পৰা মই এতিয়া যিটো উত্তৰ সেই উত্তৰটো মই প্ৰথমতে লিখি ল'ম এটা আন ঠাইত পাছত দেখাই দিম আপোনালোকক তো ফ্ৰেণ্ডছ মই উত্তৰটো লিখিলোঁ আৰু এতিয়া আকৌ মোৰ ফ্ৰেণ্ডে আকৌ এটা ক'লোঁ যে মই সি আকৌ এটা সংখ্যা লগাওঁ আৰু সি লিখিলে 2 4 3 2 আৰু এতিয়া মই সংখ্যা মই লিখিম 7 5 6 7 অ'কে তাৰপিছত আকৌ তাক লিখিবলৈ ক'ম মোৰ বন্ধুক 2 4 3 2 সি মোৰ বন্ধুৱে লিখিলে এটা কাম কৰোঁ ফ্ৰেণ্ড এতিয়া ফ্ৰেণ্ডে লিখিলে আৰু এটা মই লাষ্ট লিখিম 7 5 6 and 7 I am okay ইয়াৰ এতিয়া উত্তৰটো মই যোগ কৰিম okay 7 2 9 9 18 আপোনালোকে এটা কাম কৰিব এইখিনিকে 18 হ'ব তো আপোনালোকে চাব পাৰিব যে ইমানখিনি গোটেইখিনি যোগ কৰিলে 18 ওলাব 19 লগত জাষ্ট এইকেইটা যোগ কৰিলে হ'ল 18 4 ইকুৱেল টু 22 খুলিব 2 তাৰপিছত 18 20 22 2 আকৌ কৰিব 2 তাৰপিছত 18 হৈ গ'ল 18 21 23 অ'কে 23 খুলিব 2 তাৰপিছত আমি লিখিম তাৰপিছত এইটো কৰিব লাগিব 18 19 21 21 অ'কে এইটো আৰু মই এটা উত্তৰটো দেখাম এইটো হৈছে উত্তৰ এইটো মই যিটো কৰিছিলোঁ তাৰপিছত এইটো হৈছে উত্তৰটো যিটো মই আগতে লিখিছিলোঁ এনেকৈ চাব পাৰিব 21322 তো আপোনালোকে ধৰিব পাৰিলে কেনেকৈ কৰিলোঁ যদি নাই পৰা তেনে চাই যাওক আকৌ ভিডিঅ'টো তো ফ্ৰেণ্ডছ মই এতিয়া উত্তৰটো ক'ম ইয়াত ধৰি লওক ফ্ৰেণ্ডে লিখিলে 2 2 3 4 অ'কে ইয়াৰ পৰা উত্তৰটো লিখিম উত্তৰটো লিখি দিম মই ইয়াৰ উত্তৰটো লিখিম ইয়াত মনত ৰাখিব সংখ্যাটো 2 2 3 4 অ'কে প্ৰথমতে আমি উত্তৰটো ইয়াত লিখোঁ অ'কে ইয়াৰ এই 2টোৰ আগত 2 এটা বহুৱাই দিব তাৰপিছত এই যিটো 4 আছে এইটোৰ পৰা -2 কৰিব মানে উত্তৰটো ওলাব কি 2 2 2 3 2 অ'কে এইটো হ'ব আমাৰ উত্তৰ যিটো এই সংখ্যাটোৰ লগত মানে আমি 2 2 3 4 লগত যোগ কৰিলে উত্তৰটো ওলাব তো ফ্ৰেণ্ডছ মই উত্তৰটো এইখিনি চাই লিখিম ওপৰতে 2 2 2 3 2 উত্তৰটো ওলাব এইটো বাকী আমি এটা ফ্ৰেণ্ডছ আৰু মোৰ বন্ধুক ক'ম যে ইয়াত আৰু এটা সংখ্যা লগাম কি লিখিব 3 2 6 আৰু 1 অ'কে আৰু ইয়াত আমি এইটো ফ্ৰেণ্ডৰ হয়নে এইটো ফ্ৰেণ্ডৰ আৰু মই যিটো সংখ্যা লিখিম সেইটোৰ লগত মানে আপোনালোকে ধৰি লওক 3 আৰু মই ইয়াত লিখিম 6 অ'কে 6 3 6 লগত 3 যোগ কৰিলে 9 হ'ব অ'কে
আমি প্ৰতিটো এই বন্ধুৰ লেখা সংখ্যাটোৰ লগত আমি এনেকুৱা এটা সংখ্যা যোগ কৰিব লাগিব যেটো সংখ্যা যে ইকুৱেল টু কৰিলে 9 ওলায় মানে 2 লিখিলো 7 7 2 9 আকৌ এইখিনি 3 লিখিলো 3 6 9 তাৰপিছত আকৌ এইখিনি লিখিলো 8 8 একে 9 সেইটো হ'ব মোৰ তাৰপিছত আকৌ বন্ধু এটা লিখিবলৈ কম বন্ধু লিখিলো 2 2 4 3 এটা মই লিখিম 7 7 5 6 ওকে হৈ গ'ল এতিয়া এটা সংখ্যা ল'লে 1 2 3 4 5 বস আপোনালোকে এক কৰিব লাগে ইয়াত আৰু চিন মাৰি দিব আৰু আপোনালোকে এইখিনি গোটেইখিনি ধৰি 18 ল'ব মানে আমি 8 থেকে 9 তাৰপিছত 6 3 9 5 6 9 6 3 9 ওকে 9 9 9 এইখিনি হ'ব 9 এইখিনি হ'ব 9 ইকুৱেল টু 9 9 18 হ'ব 9 9 18 হ'ব আমি এটা ইকুৱেল টু কৰিম এই 9 9 18 লগত আমি এই 2 2 2 3 4 টো যোগ কৰিলে হ'ব বস 2 2 3 4 2 2 3 4 লগত আমি কৰিম 18 18 4 22 2 ইকুৱেল টু 2 5 4 9 6 3 9 9 9 মানে 18 18 18 3 21 21 23 3 কলিব 2 তাৰ পিছত 9 18 20 22 2 কলিব 2 9 18 20 তাৰ পিছত কলা এটা আছিলে 2 2 2 ফ্ৰেন্ডছ মই ওপৰত লিখিছিলো যে 2 2 2 3 2